নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ গণিত বিষয়ৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন। আহিবলগীয়া টেট পৰীক্ষাৰ বাবে এইবোৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, কিয়নো টেট পৰীক্ষা আগবাঢ়ি আহিছে। আমাৰ 10 নৱেম্বৰত টেট পৰীক্ষা ঘোষণা কৰা হৈছে। গতিকে আহকচোন আমি ষ্টাৰ্ট কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে a/b এটা প্ৰকৃত ভগ্নাংশ হ'ব যদি, ইয়াত অপশ্যনবোৰ চাওকচোন। এ নম্বৰ অপশ্যন হৈছে a greater than b, b a less than b, c a equal b, ওপৰৰ এটাও নহয়। গতিকে ইয়াৰ উত্তৰটো হৈছে বি অপশ্যন a less than b। নেক্সট কুৱেশ্যন হৈছে a/b এটা অপ্ৰকৃত ভগ্নাংশ হ'ব যদি, এই চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ উত্তৰটো হৈছে এ নম্বৰ a greater than b। নেক্সট কুৱেশ্যন হৈছে তলৰ কোনটো প্ৰকৃত ভগ্নাংশ? গতিকে ইয়াৰ শুদ্ধটোতো হৈছে বি নম্বৰ। নেক্সট কুৱেশ্যন হৈছে তলৰ কোনটো 3/4ৰ সমতুল্য ভগ্নাংশ নহয়? এইবোৰ কেনেকৈ হয় মই নেক্সট ভিডিঅ'ত এইবোৰ আপোনাক মই দেখুৱাম। গতিকে ইয়াৰ উত্তৰটো হৈছে চি নম্বৰ 6/8। তলৰ কোনটো ভগ্নাংশ 8/16ৰ সমমান বা সমতুল্য ভগ্নাংশ নহয়? গতিকে ইয়াৰ উত্তৰটো হৈছে এ নম্বৰ অপশ্যন 1/2। নেক্সট কুৱেশ্যন হৈছে তলৰ কোনটো ভগ্নাংশ 2/3ৰ সমতুল্য নহয়? ইয়াৰ উত্তৰটো হৈছে চি নম্বৰ 4/3। ইয়াতে এটা কথা ক'ব বিচাৰিম, 2/3ৰ সমতুল্য নহয় মানে 2/3ৰ সমান হয় নহয় এইটো চাব। প্ৰথম কুৱেশ্যনটো প্ৰথমৰ হেৰিটো চাব। 2ৰে যদি আমি 14ক ডিভাইড কৰোঁ 7 বাৰ যাব, 3ৰে 21ক কৰিলে 7 বাৰ যায়, গতিকে সমান সমান হৈছে। এইটো তেনেকৈ 2ৰে যদি আমি 16ক ডিভাইড কৰোঁ তেনেহ'লে আমি 8 পাম, আৰু 3ৰে 24ক ডিভাইড কৰিলে 8 পাম। কিন্তু 2ৰে আমি 4ক ডিভাইড কৰিলে 2 পাম, কিন্তু 3ৰে 3ক ডিভাইড কৰিলে 1 পাম। গতিকে এইটো হৈছে চি নম্বৰ শুদ্ধ উত্তৰ, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন হৈছে 7 নম্বৰ 5/8ৰ সদৃশ ভগ্নাংশটো হ'ল, ইয়াৰ অপশ্যনবোৰ চাওকচোন। বি নম্বৰ অপশ্যনটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ 6/8। নেক্সট কুৱেশ্যন হৈছে 1/8 আৰু 5/8ৰ মাজৰ এটা সদৃশ ভগ্নাংশ হ'ল, সদৃশ ভগ্নাংশটো কি হ'ব? ডি। এইটো চাওকচোন 1/8 আছে 5/8 আছে, গতিকে 8 বাদ দিয়ক। 1ৰ পৰা 5ৰ ভিতৰত কেইটা সংখ্যা আছে আমাৰ? 3টা। গতিকে এই 3টাৰ ভিতৰত কি সংখ্যা আছে চাওকচোন। তলত ক'ত 8 আমি দেখি পাইছোঁ সেইটো চাওকচোন। গতিকে এই 4টা অপশ্যনৰ ভিতৰত ডি নম্বৰ অপশ্যনতে আমাৰ 8 আছে, গতিকে 3/8 এইটো হৈছে আমাৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন হৈছে বিষ্ণুৰ হাতত এটা কেকৰ 5/7 অংশ আছে, তাৰে 2/7 অংশ তাৰ ভনীয়েকক দিলে। এতিয়া তাৰ লগত থকা কেকৰ পৰিমাণ কিমান হ'ব কেকৰ পৰিমাণ এইটো সুধিছে। গতিকে আপোনালোকে এটা কথা মনত ৰাখিব, যদি তলত সমান সংখ্যা থাকে, যেনে 7/7 আছে 8/8 আছে, তেনেহ'লে এইটো প্ৰশ্নটো ভালদৰে চাব আৰু ডিভাইড কৰি দিব। যদি তেনেকুৱা কুৱেশ্যন আছে কি ইমান অংশ আছে, ইমান অংশৰ পৰা ইমান বাদ দিয়া হ'ল, গতিকে ইয়াক চাওকচোন। 5ৰ পৰা 2 গ'লে কিমান থাকিব? 3। গতিকে ইয়াত চাওকচোন 3/7 ক'ত আছে? বি নম্বৰ অপশ্যনত। গতিকে এইটো হৈছে শুদ্ধ উত্তৰ। 10 নম্বৰ কুৱেশ্যনটো হৈছে হেমন্তই শেষ 100 পৃষ্ঠাৰ কিতাপখনৰ 75 পৃষ্ঠা পঢ়িলে, এই পৰিমাণ ভগ্নাংশত হ'ব। ইয়াৰ উত্তৰটো হৈছে 3/4। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি মোৰ কিবা ভুল হৈছে তেনেহ'লে প্লিজ ক্ষমা কৰি দিব। ধন্যবাদ।